নহ'লে বা পিঠি বাকলি এৰি যাব পিঠি বাকলি এৰি যাব মই দিম চাৰে দিন আৰু মাছৰ বাবু মই কালিয়ে কৈছিলো না এই গৰু এইকেইটা মাথাত একো নাই খালি পঢ়াত একো নাই এই পঢ়াত মন নাই মন দিবি পঢ়া আগু পঢ়া বিৰাট গৰম ভাত পাও ভিজি গেছি তোমালোকৰ মাথা লাগে অ ছাৰ এতিয়া আমাৰ দুটাৰ ভিতৰত কামনো বেছি ভাল হৈছে এতিয়া তোমাৰে বেছি ভাল হৈছে হয়নে তুমি একদম ধুনীয়া একদম ফিউচাৰটো ফুটুৰি কৰি দিলা নহয় তুমি সেইটো ফিউচাৰহে আছিল তুমি এটা ফুটুৰি কৰি দিলা তোমাৰ বহুত একদম ফিউচাৰ আছে কিবা FUTU এতিয়া নাই নেকি সেইকাৰণে খুতুৰি বুলি কৈছো এইটো ফিউচাৰ ছাৰ মোৰ কি নহ'লে নেকি বহুত ভাল তোমাৰ ছাৰ মই যে ইমান কষ্ট কৰি মাতিলে মোৰ নহ'ল নেকি তোমাৰতো অলপমান তো হোৱা নাই তো হোৱা নাই কি আৰু হ'ব তো হোৱা নাই মই ডাঙৰ ছোৱালী হৈ কিন্তু ভাবাই লাগো চাহ আপুনি মই খাওঁ ছাৰ নহ'লে মই বেছি ভাবা আজি পাই ছাৰ আমি এনেকুৱা ভুল কাম নকৰো নহ'লে বা পিঠি বাকলি এৰি যাব পিঠি বাকলি এৰি যাব মই দিম চাৰে দিন আৰু মনে মনে থাক ভুল নকবি গৰম লাগছে ভুল নকবি মনে হয় একদম চলিকেইটা আপোনাৰ মানছো আৰু মই এতিয়া উপায় নাই মই আপোনাক সেইদিনাখনে কৈছোৱে নাই এই গৰুৱে একদম অত চলি মই মুখ্য চলি পণ্ডিত কৰি দিলো কিন্তু আপোনাৰ এইকেইটা এই জন্মতে কিবা মানে বেয়া বস্তু দেখা পাইছিল নেকি আপুনি কি ক'ম আৰু মালিকে জানিব আৰু মালিকেনিয়ে জানিব এই আপোনাক বনাইছিল কোনে আমাক এতিয়া গণৰ হিচাপে নায়ে মাছৰ বাবু ময়ে এনে লেপু পেৰু বুলি মাতি থাকো লেপ লেপে ঘূৰে পেল পেলে থাকে সেইকাৰণে মই নামকেইটা চেছ কৰি দিছো হয় তেওঁলোকে মোকো মাথাটো খাই দিব নহয় এতিয়া পোহাও নাথে বহি থাকবি বুলি ক'লেও নাথে এইটো দেখা পালো হয় এতিয়া মানে আপোনাক মোৰ কবা একদম মানে নাই নাই আৰু মই বুজি পাইছোৱে গোটেইখিনি ছাৰে যিখিনি কৈছা মই গোটেইখিনি বুজি পাইছো মোৰ চলি কথা মই নাজানো না জানো সেইকাৰণে নামে থৈছো আৰু লেপু আৰু পেলো ঘূৰে স্থিৰে নাথে আৰু কিবা দিলেও যুঁজ কিবা পালিও যুঁজ নাপালেও যুঁজ এই মোৰ মাথা মোৰো খায় এই আপুনি ঘৰত নাথে নহয় হয় বেছিভাগ হয় এই অলপ উদং গৈ হয় উদং নোহোৱা গৰু হয় আকাৰ নোহোৱা চুল এই একেবাৰে সেনেকুৱা হৈছে মই আপোনাৰ পৰা আহি পোৱাৰ লগে লগে চবে কমপ্লেইন দিয়ে মোক। একেবাৰে আপোনাৰ এতিয়া আপোনাৰ চলিকেইটা এনে হেনে মুখু আংগাটিক লাউবাত কৈছো ইহঁতক মই কাণ দেখিছোৱে গামবুঢ়া কাণ কিবাকে গোটাইছো আপোনাক কি কৰে কৰা মাত্ৰ মই আৰু উপায় নাই ময়ো এতিয়া আপুনি যিকেইটা গোপ দিছি হয়। এতিয়া মইতো কেতিয়াও গোপাব নোৱাৰিম নাই মাষ্টৰ বাবু শুৱাল মই এডাল ছেকেণ্ডে গালি পেকা দিম কাণে দেখিছো নাই দিম দিবি মই বেয়া নাপাওঁ মই কৈছো নে কালিয়ে ইংৰাজী মাতকে মোৰ ওচৰে বিহে উঠি না বেজ বেজে গৈছে আৰু কিবা একেবাৰে কিবাকে হ'লেও শিকাব লাগিব মাষ্টৰ বাবুৱে আৰু কিবা কুকুৰি গিলেই হ'ল চাইকেলখন মানে উঠাই নপৰে নহয় আকৌ সেই ফালে দেখা পালি আকৌ বাহানি থাকো এই কিবা ক'ত গেলা বেকা ঐ বেকা পাই লাগি মুখা কৰবা দিছি আখ্যা মুখা কৰবা দিছি আছা
ঐ নগা গলাম ঐ আই যা অলপ খালত পৰি থাকেচোন যা মোক লৈ যাব হা মই ডাঙৰ নগৰে সংসাৰ নাই এই যাওঁ যা কেনেকে বচোন মই কৈ আছো নহয় মই কৈ আছো ইয়াৰ এটা ঘূৰি মাৰি দিছে মোক এই নহয় যাচি যা ই চালা একো কোৱা নাই মুৰা চালা ইয়াৰ ভিতৰত তুমি যাবন নহয় দুটা এখন নহয় বস্তু নুলাই যাই যা ইয়াৰ সুন্দৰকে মনোকোট মানুহে যা এই চাইকেল মাতি তাৰমানে কপিলে দুখ পাইছি তুই দেদে খেছে কি আইছি মাৰাই নাই মই কৈছিলো খালত ডিপি থাক বুলি কৈছিলো অলপ ভাল পাব পৰিলো আহি পালে এই অৱস্থা মোক এনে মাছা চাৰি কুমাৰ মই দুখীয়া পাৰো মই আৰু দুটাই লাগি থকাৰ কাৰণে সেইকেইটা দিছো আকৌ তই দুটাই এনে নাখা নহয় উঠে এই হৈ যাবা ন মই তোৰ তাতো বনাব লাগে চাও বনাব লাগে চব লাগবয়ে লাগে লাগবয়ে হা লাগবয়ে দুটাই দু এই গাঁৱৰ মানুহবিলাক কিহে পাইছে এই পৰিৱেশত ভাৱৰীয়া মাতে ভাৱৰীয়া হয় নাই হা ইফালে পৰিৱেশ চলি আছে কি ইফালে মানুহ কৰোণা বেছি হৈ আছে সাৱধানে থাকিব লাগে মানুহবিলাকে বুজি নাচায় ইফালে গাঁওবুঢ়া হিচাপে মই নকলেও নহয় উপায় নহয় কৈছোঁ মই নিৰুপায় হৈ যাওঁ কেতিয়াবা আজি মানে দিনটো মিটিঙতে থাকিব লগা হ'ল দিনটোৱে গ'লা আজি সকলোৱে মানুহ নকলেও নহয় ইমান সময় গৰম গৰম পেলো লেবু পানী এগিলাচ লৈ আছো কি মই অলপ চকল ফালে পাওঁ যায় পইচা দিছো মোক 100 টকামান মই এফালে পাইছো এই মাত্ৰ গৰমে ভাগৰে পানী এগিলাচ দিব লাগে বুলি ক'বা না পইচাটো মেইন পইচাটো মেইন বস্তু দিনে ৰাখোছো মই পইচাটো দিনে ৰাখো কি মানুহে মাহী মৰে গৰমে বা কি গৰমে আনছো দে খা দে গৈছিলে ইমান একেবাৰে ভাগৰি জুগৰি যাব লাগি এই হাউৰীয়া পাতে বোলে এই গাঁৱতে হয় নেকি এতিয়া আমাৰ ৰাস আহি আছে তাতে ৰাসত পাতবা সুধছি আৰু এতিয়া মোক দেখি পেলাই হেৰি নকয় সেইবোৰ ৰোলটো কৰ ৰাসত হেৰি পাত বুৱে ভাওনা পাত বু লকডাউন চলি আছে দেখোন এতিয়া হ'লেও আশা কৰিব হেৰি তোক পিছা কি ৰোল দিলা এই হেৰি নকয় সেইবোৰ ৰোলটো দিলা মোক হিৰণ্যকাশিপুৰ ৰোল দিছে মানুহ চাই ভাল ৰোলে দিছিলে তোক এতিয়া কি কবি এতিয়া সমাজৰ আগত মোক কি ৰোল দিলা পিছে তোক আৰু হেৰি দিলা বিষ্ণুৰ হয় নেকি হ'ব দে বিষ্ণুৱে হিৰণ্যকাশিপুক মাৰি নহয় একপালি উঠাব পাৰিম দে পিছে তই গাটো ধুই যা মই ভাত বনাইছো হ'ব দে আহ